বৰষুণ হ'লে বানপানী হ'বই, আমাৰ হাতত পাইপ এডাল নাই যে মুখ্যমন্ত্ৰীয়ে খাই শেষ কৰিব। এই মন্তব্য বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ। অসমৰ ৰাজনীতিত অতি তৰল আৰু নিম্নমানৰ বক্তব্য এতিয়া সহজলভ্য হোৱা দেখা গৈছে। এই সন্দৰ্ভত আজি জিলা সদৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ সভাপতি ছয়েফ পাৱে বিধায়ক প্ৰশান্ত ফুকনক উভতি ধৰি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বৰষুণ হ'লে পানী হ'বই, কিন্তু বানপানী নহ'বলৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে মানি লৈছোঁ। তেওঁলোকৰ হাতত মুখ্যমন্ত্ৰীয়ে খাই শেষ কৰিব পৰাকৈ পানীৰ পাইপ নাই, কিন্তু জনতা কৰ টকাৰে সংগ্ৰহ কৰা ৰাজকোষৰ ধনসমূহ কি হ'ল? বানপানীৰ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে যি সময়ত বিজ্ঞানসন্মত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, সেই সময়ত চৰকাৰৰ পক্ষৰ বিধায়কৰ ইমান তৰল বক্তব্য সহ্য কৰিব নোৱাৰি। জনতাৰ পৰিৱেশ পৰিস্থিতি উপলব্ধি কৰিবলৈ সময় নোহোৱাসকলৰ জনপ্ৰতিনিধি হোৱাৰ যোগ্যতা নাই। আমি ভাবোঁ বিধায়ক প্ৰশান্ত ফুকন এজন অকৰ্মণ্য বিধায়ক, যাৰ বাবে আজিলৈকে তেওঁ মন্ত্ৰীসভাৰ সোৱাদ পোৱা নাই। আজি বিজেপি মন্ত্ৰী আসনত, কিন্তু পুৰণি বিজেপি হৈও তেওঁ মন্ত্ৰীসভাৰ সোৱাদ নোপোৱাৰ কাৰণ এতিয়া ৰাইজে উপলব্ধি কৰিছে। বৰষুণ দিলে বানপানী হ'বই, আমাৰ হাতত এনে এটা পাইপ নাই যে মুখ্যমন্ত্ৰীয়ে খাই শেষ কৰিব। এই বক্তব্য বিজেপি বিধায়ক প্ৰশান্ত কুমাৰৰ। অতি তৰল আৰু নিম্নমানৰ বক্তব্যবোৰ তেওঁলোকে দি সমাজখনক এতিয়া গেলাই পেলাইছে। হয়, বৰষুণ দিলে পানী হ'বই, কিন্তু বানপানী নহ'বলৈ চৰকাৰে হাতত কি ব্যৱস্থা গ্ৰহণ কৰিছে? বান নিয়ন্ত্ৰণ বিভাগটো অসমত আছে নাই? মানি লৈছোঁ তেওঁলোকৰ হাতত মুখ্যমন্ত্ৰীয়ে খাই শেষ কৰিব পৰাকৈ পানীৰ পাইপ নাই, কিন্তু জনতাৰ কৰৰ টকাবোৰ এতিয়া ৰাজকোষত কি কৰিবলৈ থৈছে, বা ৰাজকোষৰ ধনটো আছে নাই? বানপানীৰ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে যি সময়ত বিজ্ঞানসন্মত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, সেই সময়ত তেওঁলোকৰ পক্ষৰ বিধায়কসকল তৰল মন্তব্য দি আছে যে ৰাইজে সহ্য কৰিব নোৱাৰিছে। জনতাৰ পৰিৱেশ পৰিস্থিতি উপলব্ধি কৰিব নোৱাৰা সময়ত তেওঁলোকৰ তৰল মন্তব্য দিয়া বিধায়কসকল জনপ্ৰতি হোৱাৰ যোগ্যতা নাই। আমি ভাবোঁ বিধায়ক প্ৰশান্ত কুমাৰ এজন অকৰ্মণ্য বিধায়ক, যাৰ বাবে আজিলৈকে তেওঁ মন্ত্ৰীসভাৰ সোৱাদ পোৱা নাই। আজি বিজেপিৰ মন্ত্ৰীৰ আসনত, কিন্তু পুৰণি বিজেপি হৈও মন্ত্ৰীসভাত তেওঁ আজিলৈ পোৱা নাই। সেইবাবে আজি ৰাইজে উপলব্ধি কৰিছে তেওঁ বিধায়ক হৈ থকাৰ কাৰণ।